Hello partners, welcome back to a other channel. তোমালোকৰ খবৰ চাগে নিশ্চয় ভালে মোৰ খবৰো ভাল আজি আমি ক'ত যাম তোমালোকেতো নিশ্চয় থাম্বনেল চাই গম পাইছাই চাগে আমি তাত যাম আৰু তাত আমি দেখাম কি কি হয় কেনেকৈ হয় আৰু কেনেকৈ বনায় বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তোমালোকে চাই থাকা ঠিক আছে বলা আৰু গৈ থাকোঁগৈ আৰু বলা 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 গৈছোন লাহে লাহে পামগৈ বুজি পাইছা তোমালোকে ব'লা 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 মিঠৈ 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 কালাৰ দেখিছে কালাৰ কোনোবাই দেখিছানে এনেকা মিঠৈ বনোৱা কোনে কোনে দেখা নাই ইয়াত বনাই মিঠৈ ইয়াৰ ওপৰত থৈ দিয়ে এইটো অঁ সেই কোন চাইডৰ পৰা জুই দিয়ে অঁ এইটো চাইডৰ পৰা জুই দিয়ে আৰু ইয়াত জ্বলে অঁ সেইপিনে ধোঁঙা ওলায় আৰু মিঠৈ নবনাই মিঠৈ মিঠৈ ইয়াৰ পৰাই মানে পুৰা ডাঙৰ বজাৰত যাব আৰু ইয়াৰ পৰাই পুৰা গোটা হৈ যাব এইখিনি এতিয়া পুৰা ঢিলা হৈ আছে কাৰণ গৰম হৈ আছে যে দেখিছে আৰু মিঠৈ প্ৰস্তুত কৰাটো দেখাব নোৱাৰিলোঁ কিন্তু পানীয়া হৈ থকা সময়ত দেখাব পাৰিলোঁ আৰু অলপমান টেষ্ট কৰি চাব লাগিব ন ওচৰতে যমুনাখন আছে এদিন আপোনাক দেখামগে সমাপ্ত কৰিছো বাই ধুনীয়া মিঠা কোৱা মিঠা এয়া আমাৰ কৰণে বনাইছে মিঠৈ মই বনাইছো কৰণে বনাইছে কচোন কি কম কিমান সময় লাগিলে ক তই এনেকে কোৱাটো মই এৰি দিম পিছত নিজে লাজ পাবি আৰু প্ৰিয়ম ইউটিউবাৰ লাজে লাগিছে ধোঁঙা ওলাই এইটো চাইড আৰু এইটো চাইডত এইটো থয় ওপৰত আৰু এইপিনে থকা চাইডত আৰু এইবিলাক বস্তুৱে দিয়ে এইবোৰ বস্তুৱে দিয়ে এইবোৰ বস্তু মানে কুঁহিয়াৰৰ ৰসটো পেৰি পিনে কুঁহিয়াৰৰ বাকলাখিনি আৰু এইখিনি তাত কৰে আৰু এইটো মেচিন এইটো কুঁহিয়াৰ পেৰাৰ মেচিন এইপিনে পৰা সোমাই দিয়াৰ লগে লগে মই এতিয়া মিঠৈখিনি লৰাম চাব কেনেকৈ লৰাম আজি লৰাইছোঁ এনেকুৱা প্ৰথম আৰু মিঠৈ এনেকৈ বনায় কিন্তু আমাৰ অহা অলপ দেৰি হ'ল বেলেগ এদিন দেখাম আজি অলপকৈ দেখালোঁ যে মিঠৈখিনি বজাৰত যোৱাৰ আগতে কেনেকুৱা হয় আৰু ক'ত বনায় সেইখিনি দেখালোঁ আৰু অলপকৈ বেলেগ এদিন পূৰা সম্পূৰ্ণ একদম কেনেকুৱা কুঁহিয়াৰ পেৰে তাৰ পৰা কেনেকৈ ঢালে কেনেকৈ এনেকুৱা কালাৰ হয় গোটেইখিনি কম আৰু দেই এইখিনি এনেকুৱাই এতিয়া অলপ দেৰি থাকিব এনেকুৱাই তেনেকৈ ঠাণ্ডা হৈ যেতিয়া যাব মানে ঠাণ্ডা যিমানে হ'ব সিমানে টান হ'ব অলপ টাইম এনেকৈ থ'ব তাৰপিছত টিঙত ভৰাব নহ'লে খৰাহীত ভৰাব তাৰপিছত আৰু বজাৰলৈ যাব আৰু কেজি কিমান কেজি 50 টকা নে কিমান টকা বালিয়া হয় পূৰা খাবলৈ ভাল হয় আৰু লিকতা নহয় একদম বালিয়া পূৰা বালি নিচিনা মানে খাবলৈ ভাল আৰু পূৰা মিঠা আৰু চাফা পূৰা বগা নিচিনা অলপ বুজিছানে সেইটো আৰু মেচিনটো সেইপিনে বনাই আছে আমাৰ অহা অলপ দেৰি হ'ল বেলেগ এদিন ধুনীয়াকৈ দেখাম একদম আৰম্ভণিৰ পৰা কুঁহিয়াৰ পেৰাব চব অ'কে ইমানে আৰু ভিডিঅ'টো বাই বাই টাটা